ঠুলাৰ উচাগত ভয়ংকৰ দুৰ্ঘটনা ট্ৰেক্টৰ চকাৰ তলত পৰি নিহত এগৰাকী ৪-৫ বছৰীয়া কণমানি শিশু টাংনি নদীত অবৈধভাৱে মাটি কটা ট্ৰেক্টৰৰ চপাত পৰি নিহত শিশুটি দৰঙৰ ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত উচাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা টাংনি নদীত অবৈধভাৱে মাটি কটা ট্ৰেক্টৰৰ চেপাত পৰি নিহত হ'ল এটি কণমানি শিশু তীব্ৰবেগী ট্ৰেক্টৰৰ চকাৰ তলত পৰি চেপেটা হৈ যায় শিশুটিৰ মূৰৰ পৰা চিটিকি ওলাই যায় মগজু লগে লগে নিহত হয় কণমানি শিশুগৰাকী শিশুটি উচাগৰ ফৰিদুল হকৰ পুত্ৰ মাহিম বুলি জানিব পৰা গৈছে পুৱাই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে দুৰ্ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে টাংনি নদীত দীৰ্ঘদিন ধৰি কেইবাটাও ট্ৰেক্টৰে অবৈধভাৱে মাটি কাটি আছে যদিও গুৰুত্ব নাই বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে আজি ৰাতিপুৱাই এই টাংনি নদীত ট্ৰেক্টৰৰ মাটি কাটি যাওঁতে এই ট্ৰেক্টৰৰ তলত পৰি ফৰিদুলৰ ল'ৰা মাহিম বোলা 4 বছৰীয়া 3-4 বছৰীয়া ল'ৰা হ'ব ট্ৰেক্টৰৰ তলত পৰি এক্সিডেণ্ট হৈ মৰিল মাটিতো টাংনি নদীত হয় বহু দিনৰ পৰা বহু ট্ৰেক্টৰে কাটি থাকে বেলেগ ট্ৰেক্টৰো কাটি থাকে গাঁৱৰ মাজতে এনেকৈ মাটি কাটে এইটোতো অবৈধ এতিয়া অবৈধ এইটো আইন যি কয় সেইটোৱে কিন্তু গাঁৱৰ মাজেদি কাটে কাৰণ গাঁৱৰ মানুহৰ দৰকাৰ হয় ঘৰৰ ভিটিত মাটি দিয়াৰ কাৰণে সেই হিচাপে লৈ যায় কেতিয়া হৈছে ঘটনাটো এইটো ৰাতিপুৱা 8টামান বজাত 6টা ৰাতিপুৱা 6টামান বজাত অনুমান 6টা বজাত দুৰ্ঘটনাটো হৈছে পথৰ মাজত হৈছে নেকি পথৰ ৰাস্তাটো গাঁৱলীয়া ৰাস্তা আমার নাম আলমাছ আলী ঘৰবুজা গাঁৱত কি হৈছে মানে মই এতিয়া তৈবৰ কাউন্সিলৰ মোক ফোন মাৰিলে যে নদীৰ কাষত ইয়াৰ বক্কৰে নাতি এটা এক্সিডেণ্ট হৈছে ট্ৰেক্টৰৰ পৰা একদম মাথা দিয়ে একদম মজক ওলাই গৈছে এইটো মই শুনা পাই দৌৰি আহিলোঁ আহি কিনে মই চালোঁ আৰু কথাটো কেনেকুৱা মানে এই টাৰ্ণিঙত ট্ৰেক্টৰটো যাই আছে এই ল'ৰাটো অলপ দাবৰি গৈছে যাই কিনে পিছফালত বোলে পৰি গৈছে মাথাত দিয়ে একদম মজকটো ওলাই গৈছে মাটি নদীতে টাংনি নদীত অবৈধভাৱে কাটে বহুত বছৰ হ'লে কাটি আছে এইবিলাক ট্ৰেক্টৰে এইবিলাক ট্ৰেক্টৰে 5টা 10টা 12টা ট্ৰেক্টৰ টানি আছে একদম অবৈধ গাঁৱৰ ভিতৰে এইবিলাক কৰি আছে এই ইমান সৰু ৰাস্তা ছাৰে গুৰুত্ব মানে ইয়াতে থানাত ক'লেও আৰু নাহে ইয়াকে ধৰি কিনে এৰি দিয়ে আৰু কি কৰিব লাইচেন্সটো নাই এইবিলাক ক'ত আছে লাইচেন্স কেক কয় নাই ইয়াকে ধৰিলে ওলাব বস্তুটো কি ক'ব এতিয়া আৰু কি ক'ম আৰু হৈ গৈছে কথাটো মানে ট্ৰেক্টৰ ড্ৰাইভাৰ পালে আৰু মালিকক এতিয়া ল'ব লাগে আৰু নহ'লে মই নিজে জুই ধৰাই গাড়ীটো জ্বলাই দিম।